নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি মই এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ। মোৰ কেমেৰাৰ সন্মুখত লেপটপৰ স্ক্ৰীণত হওক বা বক্সত এটা কিপেড মোবাইল দেখিছে। আৰু এই মোবাইলটো বহুত ফিউচাৰ দিছে, ইয়াত বহুত ইণ্টাৰেষ্টিং ফিউচাৰ কিছুমান দিছে। মই আপোনালোকক গোটেইখিনি দেখুৱাম। প্ৰথমতে আপোনাক মই স্ক্ৰীণত মোবাইলটো এবাৰ দেখুৱাই লৈছোঁ। চব মোবাইলটো লুকছটো চাওক, বহুত এটা হেভি লুকছ যেনেকৈ দিছে তেনেকৈ মোবাইলটো হেভি হয়। তো মোবাইলটো মই খুলি পেলাই দেখুৱাই আছোঁ আপোনালোকক। এইটোৱে হয় সেইটো মোবাইল K112। চ' মোবাইলটোৰ লগত আপোনালোকে পাব এটা চাৰ্জাৰ, হেডফোন আৰু এটা পাৱাৰফুল বেটেৰী আৰু এটা এইটো চাওক। এইটো কিহৰ কাৰণে দিছে মই চব ক'ম। এইটো আপুনি বেটেৰীটো ফিটিং কৰিবৰ কাৰণে দিছে ইয়াত। এইটো খুলি পেলাই আপুনি ইয়াত বেটেৰীটো লগাব দিছে। আৰু বেটেৰীটো আপোনালোকে এটা পাৱাৰফুল বেটেৰী আপোনালোকে ইয়াত পাব। 4500 mAh এটা বেটেৰী দিছে। ইয়াত 3খন চিম আপোনালোকে ইউজ কৰিব পাৰিব। আৰু লগতে ইয়াত দিছে এটা পাৱাৰফুল লাইট, টৰ্চ লাইট। আৰু লগতে ইয়াত আপোনালোকে পাব এটা পাৱাৰ বেংকৰ ফেচিলিটিও আপোনালোকক দিয়া হৈছে মোবাইলটোৰ। এইটো চাওক, যদি আপোনাৰ ওচৰত স্মাৰ্টফোন বা যিকোনো কিপেড মোবাইল আৰু বেলেগ লগত আছে, দুটা মোবাইল আপোনালোকে ইউজ কৰে, তো আপোনালোকে এইটো চাওক। ইয়াৰ পৰা আপুনি আপোনাৰ চাৰ্জাৰ যোনটো কেবুলডাল দি আপোনাৰ বেলেগ এটা মোবাইল আপোনালোকে চাৰ্জ দিব পাৰিব। আৰু ইয়াত হেডফোনৰ ছিষ্টেম দিছে, চাৰ্জাৰ পইণ্টৰ ছিষ্টেম দিছে। আপোনালোকে যেতিয়া বৰষুণত বা পানীৰ পৰা আপোনালোকৰ পৰা ছেফটিৰ কাৰণে ইয়াত এক্সট্ৰাকৈ প্ৰটেকশ্যনটো দিছে, যাত এইটো আপোনালোকে এনেকৈ লগাই থৈ দিলে আপোনাৰ বৰষুণৰ পানী সোমাই মোবাইলটো শ্বৰ্ট হোৱাৰো কোনো চান্স নাথাকে। গতিকে ফ্ৰণ্ট কেমেৰাও দিছে ইয়াত এইটো, আৰু ইয়াত লগতে দিছে এটা বেক কেমেৰাও। গতিকে মোবাইলটো বহুত কামৰ মোবাইল, সেইটো কাৰণে মই আপোনালোকক দেখুৱালোঁ। হয়তো বহুতেই দেখিছে। আৰু যদি আপোনালোকে বাই কৰিব বিচাৰে, নেটতো আছে আৰু অনলাইনো আপোনালোকে পাৰিব আৰু অফলাইনো আপোনালোকে মোবাইলটো ল'ব পাৰে।